মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ পাঠ 2 আৰু পাঠটোৰ নাম হৈছে কোণ। কোণ মানে কি জানিবলৈ হ'লে আমি কি কৰিম? এই জুইশলাৰ বাকচটোলৈ চাম। ইয়াতে কি আছে? এই জুইশলা বাকচটোৰ এই চাৰিওফালে এইকেইটা হৈছে কাষ। এইটো কাষ, এইটো কাষ, এইটো কাষ, এইটো কাষ, মানে ইয়াতে 4টা কাষ আছে। আৰু এই 2 কাষ য'ত লগ হৈছে সেয়াই হৈছে চুক বা কোণ। তেনেহ'লে ইয়াতে কিমানটা কোণ উৎপত্তি হৈছে? 1, 2, 3, 4টা, নহয়নে? আকৌ ইয়াৰে পিছফালেও 4টা কোণ আছে। 1, 2, 3, 4টা। তেনেহ'লে এই জুইশলা বাকচটোত কিমানটা কোণ হ'ল? 8টা। এয়াই হৈছে কোণ। এতিয়া আমি ইয়াক যদি লিখিবলৈ যাওঁ, আমি এনেকৈ লিখিম যে কোণ কাক বোলে? 2 বা ততোধিক কাষ য'ত লগ হয় সেয়া চুক বা কোণ। কোণ সাধাৰণতে ডিগ্ৰীত জোখা হয়, যেনে 30 ডিগ্ৰী, 45 ডিগ্ৰী, 90 ডিগ্ৰী ইত্যাদি। আৰু কোণ জোখা যন্ত্ৰটোৰ নাম কোণমান যন্ত্ৰ। এইখিনি কথা ধুনীয়াকৈ তোমালোকে লিখি লোৱা। এই পাতে হৈছে আমাৰ কোণমান যন্ত্ৰ, যাক ইংৰাজীত কোৱা হয় প্ৰটেক্টৰ। আৰু এইসমূহ হৈছে আমাৰ জ্যামিতিৰ অন্যান্য সঁজুলিসমূহ, যিবোৰ তোমালোকৰ পাঠতো দিয়া আছে। জ্যামিতি বাকচ, কোণমান যন্ত্ৰ, ত্ৰিকোণী, আৰু এপাত আছে ত্ৰিকোণী, এডাল পেঞ্চিল কম্পাছ, আৰু এডাল হৈছে কাটা কম্পাছ। সকলো সঁজুলিৰে ব্যৱহাৰ কৰা নিয়মবোৰ অলপ বেলেগ বেলেগ। এই ত্ৰিভুজটোৰ 3টা কাষ আৰু ইয়াৰ চুকো হৈছে 3টা। 1, 2, 3টা। আৰু এই ত্ৰিভুজটোৰ 3টা কোণেই সমান আৰু 3ডাল বাহুৱেই সমান। ই হৈছে এটা সমকোণী ত্ৰিভুজ। আৰু সমকোণী ত্ৰিভুজ সদায় 90 ডিগ্ৰী হয়। 90 ডিগ্ৰী। তাৰমানে যিবিলাক কোণ 90 ডিগ্ৰী সেইবিলাকে হৈছে সমকোণী। এই ত্ৰিভুজটোৰ কিন্তু 3টা কোণ সমান নহয়, কিয়নো ইয়াৰে 3ডাল বাহু সমান নহয়। কোনোবাটো বহুত সৰু, কোনোবাটো ডাঙৰ, মানে 90 ডিগ্ৰীতকৈ কম, বা কোনোবাটো কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে। তাৰমানে আমি কি বুজিলোঁ? যে যিবিলাক কোণ 90 ডিগ্ৰী হয় সেইবিলাক সমকোণ, আকৌ যিবোৰ কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ সেইবোৰ স্থূলকোণ, আৰু যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু হয় সেইবোৰ সূক্ষ্মকোণ। ইয়াত তোমালোকৰ পাঠত জুইশলাৰ কাঠিৰে ধুনীয়াকৈ সমকোণ, সমকোণতকৈ ডাঙৰ কোণ আৰু সমকোণতকৈ সৰু কোণ সাজিছে। তোমালোকেও নিজৰ বহীত এনেকৈ জুইশলাৰে সমকোণ, স্থূলকোণ, সূক্ষ্মকোণ আঁকিব পাৰা। এই কোণমান যন্ত্ৰপাত ব্যৱহাৰ কৰাৰ কিছুমান নিয়ম আছে। প্ৰথমে আমি এটা বিন্দু আঁকি ল'ম। এই বিন্দুটো হৈছে কেন্দ্ৰবিন্দু, আৰু এই বিন্দুটোৰ পৰা আমি এডাল ৰেখা টানি ল'ম একদম সমানকৈ। এই ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা। এতিয়া আমি এই বিন্দুটোৰ ওপৰত কোণমান যন্ত্ৰৰ মাজৰ এই বিন্দুটো বহাই ল'ম, আৰু অনুভূমিক ৰেখাডালৰ সমানে সমানে আমি কম্পাছডাল এনেকৈ পাৰি ল'ম। এতিয়া আমাক কিমান ডিগ্ৰী কোণ লাগে? যদি আমাক 30 ডিগ্ৰী লাগে, বা 45 লাগে, বা 60 লাগে, সেই অনুপাতে আমি ইয়াতে ফুটবোৰ দি যাম। ধৰা হ'লে আমাক 45 লাগে, তেনেহ'লে আমি ইয়াতে এনে এটা ফুট দি ল'ম। আৰু এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ
আমি আকৌ এডাল ৰেখা টানি ল'ম। এই কোণটোৱে হৈছে 45 ডিগ্ৰী কোণ আৰু এনেকৈ কোণমান যন্ত্ৰৰে কোণ অঁকা হয়। ইয়াতে তোমালোকৰ পাঠত কিছুমান কোণ দিয়া আছে, আমাক কোণমান যন্ত্ৰৰ সহায়ত জুখি মাপবোৰ উলিয়াই লিখিব দিছে। আমি কেনেকৈ জুখিম, ঠিক সেনেকৈ আগৰ নিচিনাকৈ আমি যেনেকৈ কৰিছিলোঁ, আমি ঠিক কেন্দ্ৰবিন্দুত কোণমান যন্ত্ৰপাত বহুৱাই ল'ম আনুভূমিক ৰেখাডালৰ সমানে সমানে আৰু তেনেকৈ আমি কোণবোৰ জুখি যাম। আমি গম পালোঁ এই কোণটো 60ত কমপ্লিট হৈছে, তাৰমানে এইটো হৈছে 60 ডিগ্ৰী। ঠিক তেনেকৈ আমি কোণবোৰ জুখি যাম। বাকী কোণবোৰ তোমালোকে নিজে নিজে জুখি উপযুক্ত মানটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিবা। মই ইয়াতে লিখি দিছোঁ যদি তোমালোকে নিজে আকৌ জুখিবা কোণবোৰ। কম্পাছডাল কেনেকৈ বহুৱাব লাগে ভালদৰে জানি ল'লে হ'ল। ধৰা হ'ল এই কোণটো এতিয়া এনেকৈ ওলোটাকৈ আছে, তেনেহ'লে আমি কম্পাছডাল কেনেকৈ বহুৱাম, এনেকৈ বহুৱাম নে কেনেকৈ বহুৱাম, আমি অলপ দিগদাৰ হয় নহয়নে? আমি মাত্ৰ এটা কথাই মনত ৰাখিব লাগিব যে যিহেতু আমি সোঁপিনৰ পৰা গুণিম, গতিকে আনুভূমিক ৰেখাডাল কোনপিনে আছে আমি চাই ল'ম। এতিয়া সোঁপিনৰ পৰা আমি গণিব লাগিলে আমি কম্পাছডাল আমি এনেকৈ ঘূৰাই ল'ব লাগিব, তেতিয়াহে আমি সোঁপিনৰ পৰা গণিম। ইয়াতে আমাক ছবি চাই কোণবোৰৰ নাম লিখিব দিছে। আগতে আমাক ডিগ্ৰীবোৰ লিখিব দিছিলে, এতিয়া আমাক নামবোৰ লিখিব দিছে। এটা তোমালোকক লিখি দিছে, এইটো সূক্ষ্ম কোণ বুলি লিখিছে, বাকীবোৰ আমি লিখিব লাগে। ইয়াতে মই নামবোৰ লিখি দিছোঁ, তোমালোকে ভালদৰে জুখি লৈ নামবোৰ লিখিবা। মাত্ৰ এটা কথা মনত ৰাখিবা যে যিবোৰ কোণ 90 ডিগ্ৰী সেইবোৰ যিবোৰ 90 ডিগ্ৰীতকৈ সৰু সেইবোৰ সূক্ষ্ম কোণ আৰু যিবোৰ 90 ডিগ্ৰীতকৈ ডাঙৰ সেইবোৰ স্থূল কোণ। মাত্ৰ আনুভূমিক ৰেখাডাল চাই কেন্দ্ৰবিন্দুৰ পৰা ভালদৰে কম্পাছডাল বহুৱাই জুখিবলৈ চেষ্টা কৰিবা। ইয়াত কিছুমান কোণমান যন্ত্ৰৰ শুদ্ধ জোখ আৰু ভুল জোখ দিয়া আছে। শুদ্ধ জোখটো হৈছে যে আমি কেন্দ্ৰবিন্দুত কোণমান যন্ত্ৰডাল বহুৱাই লৈ আনুভূমিক ৰেখাডালৰ ওপৰত ঠিকমতে বহুৱাই লৈ আমি তলৰ পৰা জুখিব লাগিব। কিন্তু যদিহে আমি অনুভূমিক ৰেখাডালৰ তলত কোণমান যন্ত্ৰপাত পাতোঁ বা কেন্দ্ৰবিন্দুটোৰ লগত আমি লগাই নিদিওঁ, তেতিয়া কিন্তু আমাৰ ভুল জোখ হ'ব। ঠিক তেনেকৈ আমি পূৰা সমানে 90 ডিগ্ৰীৰ পূৰা সমানে আমি কোণমান যন্ত্ৰপাত বহুৱাব লাগিব। আমি ইফাল সিফাল কৰিলে আমাৰ জোখটো ভুল হ'ব। ইয়াত কিছুমান ঘড়ী দিয়া আছে আৰু ঘড়ীবোৰত কাটা দুডাল নিজে বহুৱাই লৈ এক সমকোণতকৈ সৰু কোণ সৃষ্টি কৰিব দিছে। এতিয়া এক সমকোণতকৈ সৰু মানে হৈছে 90 ডিগ্ৰীতকৈ কম। গতিকে এনেকৈ কোণমান যন্ত্ৰপাত বহুৱাই কোণবোৰ কৰিবলৈ চেষ্টা কৰিবা। কোণমান যন্ত্ৰপাত বহুৱাওঁতে অতি সাৱধানে তুমি ধুনীয়াকৈ কেন্দ্ৰবিন্দুৰ ওপৰত আনুভূমিক ৰেখাডালৰ ওপৰত বহুৱাই লৈ তলৰ পৰা এনেকৈ গণি গৈ পাবা। সময় অনুপাতে কোণমান যন্ত্ৰপাত তুমি সলনি কৰি থাকিব লাগিব পাৰে। এইটোত তুমি এনেকৈ লৈ কৰিলা, ঠিক এনেকৈ আমি কোণমান যন্ত্ৰপাত বহুৱাই গৈ থাকিব লাগিব। কোণবোৰ তোমালোকে ভালদৰে নিজেই জুখি চাবা আৰু লিখিবা। তোমালোকৰ পাঠত কেইটামান চিত্ৰ দিয়া আছে আৰু এই চিত্ৰবোৰৰ কাষ আৰু চুক গণি লিখি যাব দিছে। ইতিমধ্যে তোমালোকে চতুৰ্থ শ্ৰেণীত পাইছায়ে। এইটো হৈছে এটা বৰ্গাকৃতিৰ ঘনকৰ, কাষ 12টা আৰু চুক 8টা। এইটো এটা আয়তীয় ঘনক, বৰ্গাকৃতিৰ ঘনকৰ নিচিনা আয়তীয় ঘনকৰো কাষ 12টা চুক 8টা। এইটো এটা হৈছে 2 মূৰ খোলা চুঙা, ইয়াৰ কাষ 2টা, এইটো এটা আৰু চুক ইয়াৰ নাই। এইটো এটা হৈছে বল, যাক যিটো গোলকীয় আকৃতি আৰু ইয়াৰ কাষ আচলতে হেলনীয়াকৈ এটা আছে যদিও কিন্তু আমি নাই বুলিয়ে লিখিব লাগিব আৰু চুকো ইয়াৰ নাই। আৰু এইটো এটা হৈছে 2 মূৰ বন্ধ চুঙা, ইয়াৰ কাষ 2টা আৰু চুক নাই। এইখন হৈছে এখন
পকা বন্ধা কিতাপ আৰু এইটো আয়তীয় ঘনকৰে এটা উদাহৰণ। গতিকে ইয়াৰ কাষ 12টা আৰু চুক 8টা।